एक्स भलन्टियार फर्स बिथांमोना खौरांगिरि मेलनि गेजेरजों माखासे बाथ्रा फोरमायदों। कनफारेन्स खुंनायनि गुबै जाहोना जाबाय जों बे कनफारेन्सखौ मानो खुंनो गोनां जादों। थांखिया जाबाय जोंनि बर'लेण्ड जितु उपेन्द्रनाथ ब्रह्मनि जितु बर'लेण्ड सोरजिनायनि चिन्ता धारणा बिनि जितु बोसोन बर'लेण्डखौ जोंनो नांगौ आरो बे बर'लेण्ड गैयाब्ला जोंहा बर' जातिया माब्लाबाबो थांना थानायनि जोंहा मोन्थाय गैया बेबायदिखौ जों नुबोदों आरो बिनिखायनो जोङो बे कनफारेन्सनि गेजेरजों जोंनो जे बर'फोरनो जे बर'लेण्ड नांगौ जों बेखौ रायजो राजाफोरखौ लानानै रायजो राजाफोरखौ फोरमायनाय आरो रायजो राजा जों बेखौनो खावलायदों जेब्लासिम जों बर'लेण्ड मोना अब्लासिम जोंहा बर'हा माने नासयजानायनिफ्राय जोङो जेब्लायबो रैखाथि मोननाय नङा। बेनिखायनो जों बर'लेण्डखौ सोरजिथारनांगोन आरो बेनिखायनो बे बर'लेण्डखौ सोरजिनो थाखाय जों गासैबो रायजो राजानिसिम जोंनो मदद नांगोन। बड'फानि जितु थांखि जे बड'लेण्ड सोरजिनायनि बे बड'लेण्ड सोरजिनायनि थांखिखौ जों जाफुंहोगोन आरो जेब्लासिम बड'लेण्ड मोना जेब्लासिम जों जिराया होननानै जाय समाव जोङो सदबांसा जादोंमोन आरो बिनिखायनो जों दिनै नैबे समाव उदालगुरि जिल्ला एक्स भलन्टियार फर्सआ गासै दुलाराय एक्स भलन्टियार फर्सखौ दिनै जों फोजाफिनदों दिनै जों हांख्रायदों जों खावलायदों दा नोंथांमोना गासैबो फैनांगौ आरो बर'लेण्ड सोरजिनायनि थाखाय जा सिमां उपेन्द्रनाथ ब्रह्मनि बेखौ जाफुंसार खालामनांगौ जै बर' हारिनि जै। बे समाव निउस नायगिरि बिटिसि हालामनि गासै बर' रायजो राजा जों बेखौनो मोनसे प्रसार खालामनो नागिरदों मोनसे फोसावनो नागिरदों फैबाय थानाय आगष्ट दाननि 28 अक्ट'खालि जों उदालगुरि जिल्ला अल बड' एक्स भलन्टियार फर्सआ मोनसे गाजा गोमजायै जों कनफारेन्स खुंनो लादों आरो बे कनफारेन्सखौ जों जोबोद समायना गाजा गोमजायै खुंगोन आरो बे कनफारेन्सआव जोंनि उदालगुरि जिल्ला गासै बर' रायजो राजाखौ बाहागो लागोन मदद खालामगोन अनसायगोन जों आसा खालामदों आरो बेजों लोगोसे जोङो गासै रायजो राजानिसिम जोंनि गोसो गोरबोनि हामग्लायनाय अननाय मोजां मोननाय गासैखौबो जासिदों। बेनिखायनो बर' रायजो राजा गासैबो जाहाथे जोंखौ बे बेलायाव मदद खालामगोन आरो जोंखौ हाजासे बोर सारस्रिगोन जों बेखौनो आसा खालामदों अल बड' एक्स भलन्टियार फर्स अर्गेनाइजेसन। ৰাস্তাখন বহুত বেয়া হৈছে এতিয়া বৰষুণ বা বাৰিষা বতৰত মানে অহা যোৱা কৰিবলৈ বিৰাট অসুবিধা এতিয়া অলপ বৰষুণ দিওঁতে এইখিনি বেয়া হৈ আছে আৰু ডাঙৰ বৰষুণ দিলে বেছিকৈ বেয়া হয় বজাৰৰ আহিবলৈ বা স্কুলত যাবলৈ ল'ৰা ছোৱালীৰ বহুত অসুবিধা বা এজন বেমাৰী পেচেণ্ট নিবলৈও এনেকৈ অসুবিধাত পৰিবলৈ হয় গাড়ী নাহে বা যাবলৈ নোৱাৰা হয় আৰু গাড়ী আহিলেও ফাঁচি থাকে যি সময়ত আমি মেডিকেলত পাব লাগে এই সময়ত পাবলৈ মানে বহুত কঠিন হয় বহুত অসুবিধা আছে আমাৰ মানে এইবিলাক ৰাস্তা বৰ্তমান এইটো ৰঙাপাৰা সমষ্টিত পৰে লগতে আৰু বিটিআৰৰো সোমাইছে এইখিনি এৰিয়া কি ক'ব মই এইটোৱে আহ্বান কৰিম অসম চৰকাৰ আৰু বিটিআৰ গভৰ্ণমেণ্টৰ যিহেতু আমি ইয়াত বাসিন্দা হয় আমাৰ ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে বা আমাৰ বেমাৰীসকলৰ মেডিকেলত যাবলৈ পৰা নিচিনা যাতে আমাৰ এই যাতায়াতৰ ৰাস্তাবিলাক ভালকৈ বনাই দিয়ে আমাকো যেনিবা তেওঁলোকে চাওক আমি ইলেকশ্যনৰ সময়ত তেওঁলোকক আমি ভোট দিওঁ তেওঁলোকে আমাক চাওক এই আমাৰ ৰাস্তাখিনি বা ৰাস্তা পদূলিবিলাক ভালকৈ বনাই দিয়ক এইখিনি মই চৰকাৰলৈ আহ্বান জনাম বহুত বছৰ যি সময়ৰ পৰা আমি ইয়াত বসবাস কৰিছোঁ এতিয়ালৈকে মানে গভৰ্ণমেণ্টৰ এটা স্কিম পোৱা নাই ইয়াত অলপ আগতে আমাৰ বেপাৰী সন্থাবিলাকে ইয়াত বিৰাট দ খাল হৈছিলে গাড়ী পাৰ হ'ব নোৱাৰে মানুহ যাব নোৱাৰা এনেকুৱা অৱস্থা হৈছিলে থাকিব নোৱাৰা দুৰ্গন্ধ হৈ গৈছিলে তাৰপিছত বেপাৰী সন্থাবিলাকে নিজে পকেটৰ পৰা চেণ্ট্ৰেবেল আৰু বালি মাটি আনিখিনি পেলাইখিনি এইখিনি অলপ মানে দি থৈ দিছে নহ'লে আগত বেছি বেয়াই আছিলে সেইটো
আমি ৰঙাপাৰা ব্যৱসায় কৰিব আহোঁ ইয়াত যোগীবিল আজি 26 বছৰ হ'ল। আজিলৈকে এই ৰাস্তা পদূলি একোই নহ'ল। ইমান চৰকাৰ আহিলে কংগ্ৰেছৰ আমলতো চালোঁ, আজি বিজেপি চৰকাৰ অহাতো এনেকৈ হৈ আছে ৰাস্তা বোকা। পানী উঠি যায়, কেতিয়াবা বানপানী হৈ যায় ৰাস্তাত, ল'ৰা ছোৱালী স্কুলো যাব নোৱাৰে, কেতিয়াবা ৰোগীবিলাক একদম কান্ধত লৈ পেলাই যাব লগা হয়। আৰু গাড়ী বজাৰৰ গাড়ী বা ইয়াত ইমান ৰাইজৰ আজিকালি বাইক চাইকেল গাড়ী আছে, কিন্তু যাব নোৱাৰে বাৰিষা হ'লে, চব ইয়াতে থাকিব লগা হয়। কেতিয়াবা গাড়ী এক্সিডেণ্টো হৈ যায়। একলৈকে আজি ইমান MLA আহিলে, ইয়াত মন্ত্ৰী আহিলে, আমি চবকে জনালোঁ, কিন্তু কোনোৱে আজিলৈকে আমাক ইয়াত একো সুবিধা কৰি নিদিলে। ইয়াত ৰাইজেও নাপালে, আমি বেপাৰী হৈ পেলাইও একোৱেই নাপালোঁ। এই বোকাতেই আমি চলি আছোঁ আজি ইমান বছৰ হৈ গ'ল। এতিয়া আমি চৰকাৰক এইটোৱে দাবী কৰোঁ যে অকণমান যদি আমাৰ ইয়াৰ ৰাস্তা পদূলিবিলাক অলপ ভাল কৰি দিয়ে, লাগিলে পকী নহওক চেনকেবিল দিয়েই ভাল কৰি দিয়ক বুলি আশা কৰিছোঁ আমি হিমন্ত বিশ্ব